শিলগুটিক জীৱন্ত ৰূপ দিয়া এজন চিত্ৰশিল্পী। শিলগুটিক ৰং তুলিকাৰে সজাইছিল যুৱকজনে। ধনশিৰি মহকুমাৰ চিত্ৰশিল্পী নাম পূৰ্ণপ্ৰতিম বৰচুতীয়া। অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ অতি ভিতৰুৱা বাৰঘৰীয়া গাঁৱত তেওঁৰ ঘৰ। চিত্ৰাংকন কৰাটো তেওঁৰ এটি নিচা। তেওঁ অকল চিত্ৰশিল্পতে জড়িত তেনে নহয়, তেওঁ গান গাই ভাল পোৱা এজন যুৱক। শংকৰ হৰবগুণা কৰ জাকেৰি নাহি কেও পাম তুহাৰি চৰণ ইৰেণু হতকতি বাৰে কৰো প্ৰণাম বাৰে কৰো প্ৰণাম। ইয়াৰ উপৰিও তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ গুৰু দায়িত্ব বহন কৰিছে। সম্পাদকৰ দায়িত্বত থাকি সীমান্ত অঞ্চলত ৰাইজৰ হৈ বিভিন্ন সমস্যাসমূহৰ সৈতেও জড়িত। সৰুৰ পৰাই তেওঁ চিত্ৰ অংকন কৰি ভাল পাইছিল। সৰ্বসাধাৰণতে চিত্ৰশিল্পীয়ে কাগজ বা কেম্পাছত চিত্ৰ অংকন কৰা দেখা যায়, কিন্তু এইগৰাকী শিল্পীয়ে বাটত পৰি থকা কিছুমান শিলগুটি আৰু বৰগছৰ কিছুমান পাত আনি তাত চিত্ৰ অংকন কৰি সেইসমূহ শিলগুটি আৰু পাতসমূহক এক জীৱন্ত ৰূপ দিয়াৰ চেষ্টা কৰিছে। শিলগুটিসমূহত তেওঁৰ অসমৰ বৰেণ্য লোকসকলৰ ছবি অংকন কৰিছে। ইয়াৰ লগতে তেওঁ গছপাতসমূহতো মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ ছবি অংকন কৰা দেখা গৈছে। এক প্ৰকাৰে ক'বলৈ গ'লে সৰুৰ পৰাই এই কলাসমূহত মই জড়িত হৈ আছোঁ। সৰুৰ পৰাই মই কৰি ভাল পাওঁ, আঁকি ভাল পাওঁ। সেইবাবে কাগজক এৰি এতিয়া লকডাউনৰ সময়ত মই বৰগছৰ সৰি থকা বৰপাতসমূহ বুটলি আনোঁ আৰু বাটত পৰি থকা শিলগুটিসমূহ বুটলি আনোঁ। সেই বৰগছ আৰু এই শিলগুটিখিনি বুটলি আনি তাত জীৱন্ত দিয়াৰ চেষ্টা কৰোঁ আৰু প্ৰাণ দিয়াৰ তাক চেষ্টা কৰোঁ। সেয়েহে শিলে কথা কয়, বৰপাতে মিচিকিয়া হাঁহি মাৰে। এনেকৈয়ে এতিয়া চিত্ৰশিল্পীৰ হাতত প্ৰাণ পাই উঠিছে বিভিন্ন ছবি। সৰুপথাৰৰ পৰা ব্যুৰো ৰিপৰ্ট, হেডলাইন্স দেৰগাঁও।